চাওক আমি দেখিবলৈ পাইছোঁ যোৱা 19 তাৰিখৰ নিশা লিডুৰ মালৌ পাহাৰত ৰেড হল মাইনিঙত তিনিজন শ্ৰমিকৰ বিষাক্ত গেছেৰে তিনিজন শ্ৰমিক মৃত্যুমুখত পৰিছে আৰু ইতিমধ্যে এই গোটেই ঘটনাটো যোৱাকালি আমাৰ বিধানসভাত এই গোটেই বিষয়টো বিধানসভাত উপস্থাপন হৈছিল আৰু আমি দেখিবলৈ পাইছোঁ যে ৰেড হল মাইনিং বা আণ্ডাৰগ্ৰাউণ্ড মাইনিং এই আণ্ডাৰগ্ৰাউণ্ড মাইনিং আৰু ৰেড হল মাইনিং সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়াৰ পাছতো মাৰ্ঘেৰিটাত কিন্তু এনেকৈ কিন্তু ইলিগেলি ৰেড হল মাইনিং আৰু অন্তঃখনন আণ্ডাৰগ্ৰাউণ্ড মাইনিং ইয়াতে চলি আছে আৰু যাৰ ফলত আমি দেখিবলৈ পাইছোঁ যে তিনিজনকৈ গোৱালপাৰাৰ তিনিজনকৈ শ্ৰমিক তেওঁলোক মৃত্যুবৰণ কৰিছে আমি সাধাৰণতে জানো বা ইয়াৰ আগতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে যি ধৰণৰ ঘটনাত যে আমি গম পাইছোঁ যে ৰেড হল মাইনিঙত বিভিন্ন ধৰণৰ বিষাক্ত গেছ নিগৰি যায় আৰু সেই গেছৰ ফলত তেওঁলোকৰ শ্ৰমিকসকলৰ ব্যাপক উশাহ নিশাহ লোৱাত ব্যাপক কষ্ট হয় আৰু তাৰ ফলত তেওঁলোক শ্ৰমিকসকল মৃত্যুবৰণ কৰিবলগীয়া হয় গতিকে আমি চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যে যিহেতু সুপ্ৰিম কোৰ্টে এই গোটেই বিষয়টোৰ ওপৰত তেওঁলোকে স্পষ্টকৈ কৈ থৈছে যে ৰেড হল মাইনিং বা আণ্ডাৰগ্ৰাউণ্ড মাইনিং অন্তঃখনন এই গোটেই প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ তেওঁলোকে নিৰ্দেশ দি থৈছে কিন্তু ইয়াতে মাৰ্ঘেৰিটাত অবৈধভাৱে আমি দেখিবলৈ পাইছোঁ যে ৰেড হল মাইনিং চলি আছে যোৱা 19 তাৰিখৰো এই একেই ঘটনা সংঘটিত হৈছে লিডুৰ মালৌ পাহাৰত ৰেড হল মাইনিঙত তিনিজন শ্ৰমিকৰ মৃত্যুবৰণ কৰিছে গতিকে এই গোটেই ঘটনাটো আচলতে যিধৰণে গাপ দিয়াৰ চেষ্টা কৰিছে আমাৰ ইয়াৰ প্ৰশাসন বা চৰকাৰখনে এই গোটেই ঘটনাটোক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে কিন্তু দোষীক কিন্তু কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কিন্তু স্পষ্ট কথা ইয়াৰ যি ইলিগেলি যিটো ৰেড হল মাইনিং বা গোটেই হেৰিটো চলি আছে এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব এইটো আমাৰ স্পষ্ট কথা আৰু তৃতীয় কথাটো হ'ল যিহেতু শ্ৰমিকসকল পেটৰ কাৰণত তেওঁলোকে গোৱালপাৰাৰ পৰা মাৰ্ঘেৰিটালৈকে আহিছিল গতিকে শ্ৰমিকসকলক এই ধৰণৰ ৰেড হল মাইনিঙত তেওঁলোকক কাম কৰিব দিয়া হৈছিল গতিকে শ্ৰমিকসকলক ক্ষতিপূৰণটো দিব লাগিব এইটো আমাৰ স্পষ্ট কথা যে শ্ৰমিকসকলে ক্ষতিপূৰণ পাব লাগিব যাৰ আণ্ডাৰত তেওঁলোকে কাম কৰিব আহিছিল সেই ব্যক্তিজনক জেৰা কৰিব লাগিব গতিকে আমাৰ স্পষ্ট কথাটোৱে হ'ল শ্ৰমিকসকলে ক্ষতিপূৰণ পাব লাগিব এইটো 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল যে ৰেড হল মাইনিং আৰু আণ্ডাৰগ্ৰাউণ্ড মাইনিং যিহেতু সুপ্ৰিম কোৰ্টে বন্ধ কৰিব লাগে বুলি নিৰ্দেশ দি থোৱাৰ পাছত ইয়াত যে ইলিগেলি চলি আছে গতিকে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব